মঞ্চত উপবিষ্ট সন্মানীয় অতিথি অধ্যাপিকা ডক্টৰ অনিমা চৌধুৰী বাইদেউ, শ্ৰদ্ধাৰ অধ্যাপক ডক্টৰ অৱনী ভগৱতীদেৱ, শ্ৰদ্ধাৰ অধ্যাপিকা ডক্টৰ সোণালী বৰা হাজৰিকা বাইদেউ, মোৰ অতি মৰমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু, সন্মুখত উপস্থিত সমূহ অভ্যাগত, বিভিন্ন সংবাদ মাধ্যমৰ পৰা অহা সংবাদসেৱীসকল আৰু লেখা প্ৰকাশনৰ স্বত্বাধিকাৰ প্ৰমুখসমূহ সদস্যসকল, জয় জয়তে মই আপোনালোক সকলোকে মোৰ সশ্ৰদ্ধ প্ৰণাম নিবেদন কৰিছোঁ। মই মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই কাৰণেই যে আপোনালোক সকলোৱে ইমান বহুমূলীয়া সময় ব্যয় কৰি আহি ইয়াত উপস্থিত হৈছেহি আৰু আমাক সকলোকে ধন্য কৰিছে। মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লেখা প্ৰকাশনৰ স্বত্বাধিকাৰ শ্ৰীযুত দেৱেন কলিতা দেৱক, কাৰণ মোৰ তিনিখন গ্ৰন্থ তেখেতে সঁচাকৈ খুব কষ্টেৰে সুন্দৰকৈ প্ৰকাশ কৰি আজি আনুষ্ঠানিকভাৱে এনেকৈ ইয়াত মুকলি কৰি দিছেহি। আজি তিনিখন গ্ৰন্থ, এখন প্ৰবন্ধ সংকলন সাহিত্য চিন্তন, আনখন গল্প সংকলন, এটা এণ্ড্ৰইড মোবাইল আৰু ফেচবুক, আৰু এখন শিশু উপন্যাস লকডাউনত আইতা আৰু নাতি। সঁচা কথা ক'বলৈ গ'লে এয়া মোৰ শ্ৰম, মোৰ সাধনা আৰু মোৰ হেঁপাহৰ এটা ফচল। মই নাজানো পাঠক সমাজে ইয়াক কেনেকৈ আঁকোৱালি লয়। যদি পাঠক সমাজে আঁকোৱালি লয়, এয়া হ'ব মোৰ কাৰণে আটাইতকৈ ডাঙৰ প্ৰাপ্তি। অসমৰ বিভিন্ন আলোচনী কাকত, প্ৰান্তিক দৈনিক অসম, প্ৰাগজ্যোতিক অসমীয়া সাপ্তাহিকত ইতিপূৰ্বে বহু বছৰৰ পৰাই মোৰ বহুত প্ৰবন্ধ প্ৰকাশিত হৈ আহিছিল। এই গোটেইবোৰ মই একেলগে সংকলিত ৰূপত সাহিত্য চিন্তন নামৰ গ্ৰন্থখনত সন্নিৱিষ্ট কৰিছোঁ। মই আশা কৰোঁ মহাবিদ্যালয় বা অসমীয়া সাহিত্যৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে, হয়তো তেওঁলোকক এই গ্ৰন্থখনে যথেষ্ট পৰিমাণে সহায় কৰিব পাৰিব। আমি সকলোৱে সদায় অনুভৱ কৰোঁ যে আমাৰ হাতত থকা এটা এণ্ড্ৰইড মোবাইলে আমাক সঁচাকৈ গোটেই পৃথিৱীখনৰ লগত সংযোগ ৰাখিছে। বৰ্তমান আমাৰ সকলোৰে মাজত জনপ্ৰিয় হৈ পৰা ফেচবুক, ছ'চিয়েল নেটৱৰ্কিং ৱেবছাইট, আমাৰ এনেকুৱা অনুভৱ হয় যে আমি আচলতে প্ৰত্যেকেই প্ৰত্যেকৰ হৃদয়ৰ ওচৰলৈ চমু চাপি আহিছোঁ। বহু সময়ত বহুজনৰ একাকী সময়বোৰ, একাকীত্বৰ যন্ত্ৰণাও চাগে এই ফেচবুকৰ পৰা